Hello friends, good morning. আজি মোৰ ভিডিঅ'টোত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি কলেজৰ পৰা এক্সকাৰশন যাম, তো ভাবিলোঁ ভিডিঅ' বনাওঁ আৰু আপোনালোক সকলোৱে শেষলৈকে চাব আৰু আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। তো এতিয়া বাছ আহিব আৰু বাছখনৰ কাৰণে মই ৰখি আছোঁ। তাত মোৰ লগৰকেইজনী উঠিলে, তো এতিয়া মই উঠিবলৈ বুলি ওলাই আহিলোঁ। এইফালে মোৰ দদৌ ৰখি আছে, এইফালে আমাৰ কুকুৰটো, আৰু মই এইফালে বাছৰ কাৰণে ৰখি আছোঁ। বাছ আহি পোৱা নাই, এইফালে যাম। তো মই এতিয়া ৰখি আছোঁ বাছৰ কাৰণে, বাছ আহি পোৱা নাই। এইফালে বাছ আহিব, এইফালৰ পৰা এইফালে যাম, চাই থাকক। A few minutes later. পাৰিজেটৰ ভিডিঅ' পেলাই আছো। পাৰিজেটে আজি ৰুটি কণী বইল আৰু আলু ভাজি বনাইছে। মই তাই চাব হাতৰ নহওঁ, মই তাই চাতে থাকিম। কি খবৰ একজন মানে বেলেগ মিছ পাৰিজাতৰ পৰা আজি ৰুটি খাইহে 3টা বজাৰ পৰা লুচি বনাই আছে। গাইজ আপোনালোকে চাই থাকিব দেই সকলোকে। তো গাইজ বাছখনৰ আগফালে খালী হৈছে, তাত মানে আমাৰ লগৰ আছে আৰু বহিবলৈ, কলেজৰ তাত ৰৈছে। আমি মানে ঘৰৰ ওচৰতে বহি দিলোঁ আৰু এইফালে কিজনী পুৰা থিয় হৈ যেতিয়া গাড়ীখন ঘূৰাইছে। আমি এতিয়া হেৰি পাইছো কোনজনী ধুনীয়া ক'বচোন, কোনজনী ধুনীয়া কমেণ্টত জনাবচোন। আমাৰ হেৰি কি বুলি কয়, আমাৰ কাপোৰটোৰ ৰংটো কালাৰটো কৰি দিলে হৈ যাব কোনজনী ধুনীয়া। এইফালে এজনী পিন্ধিছে, এজনী হোৱাইট, আৰু এইফালে দেখা দে কি পিন্ধি আছে, এইফালে পিংক আৰু এইকেইটা আমাৰ গাড়ী ঘূৰাবলৈ আহিছে মানে আৰু চাই থাকক। বাকীখিনি ল'বলৈ গৈ আছে, ৰখি আছে মানে একদম ভাবিছে আগে চিটি লৈ যাব ৰখি আছে, চাব হা। বহি লৈছো বাছত, চুলিখিনি বেয়াই কৰি দিছো। আমাৰ আদিত্য এইফালে গাড়ীৰ পৰা নামি ললো, নামি পিনি মানে লগৰ এটা ঘৰ আছে তাত বৰহাটত, তাত মানে ব্ৰেকফাষ্ট কৰিবলৈ বুলি সোমালো আৰু আমি এতিয়া গৈছোহে আৰু খোৱা নাই এতিয়ালৈকে, সোমামগে আৰু এইফালে এইফালে আদিত্য, হেল্ল' চবকে তুলি দিয়া, চবকে তুলিম আৰু এইফালে আমি লগৰটো ঘৰত সোমাবলৈ বুলি গৈ আছো। গাইজ সকলোৱে পপি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, মোক মানে 5 টকা দিছে ক'বলৈ কাৰণে। মানে দুটা নাম আছে, পপি বুলিও কয় মোক চবে, সেনেকৈ আৰু কৈ থাকিম আহি আছে চবিব দিয়ে। লগৰখিনি সোমালে, সোমাই এইটো লগৰটো ঘৰ আৰু ইয়াতে আমাৰ আজি ব্ৰেকফাষ্ট হ'ব। এইফালে গাইজ আমি খাবলৈ বুলি ব্ৰেকফাষ্টৰ কাৰণে ইয়াত চবে বহি আছোঁ, দিচাহঁতৰ ঘৰত চব বহি আছে ইয়াত, মানে অনন্যা পুৰা খাই আছে। আৰু এইফালে বিশ্বাসী প্ৰিয়মলে চোৱা শিখাই বিতাই আছে দেই। মানে আমি ছোৱালীখিনি গোটেই মিলি ফটো মাৰি আছো, পুৰা বিজি আৰু ফটো
ডিম দুটা খায় এতিয়া মানে তাইৰ পেটৰ গৰ্বৰ বহুতে খাইছে বাৰু 3টা 2টা তেনেকৈ মই কিন্তু এটা খাইছোঁ অকল এতিয়া আমাৰ যাব হ'ল আৰু এইফালে আমাৰ বাছখন ৰখি আছে বাহিৰত এইফালে বাছ এইফালে ৰাস্তা এইফালে গ'লে ইহঁতি মই গৈছোঁ আমি যাবলৈ বুলি এতিয়া ওলাই আহিলোঁ এতিয়া বাছত উঠিমগৈ বাছত উঠি পিনি আমি দিম যাবলৈ ৰেডি এইফালে বাই বাই দিয়ে বাছত বহি ল'লোঁ দিল্লীঘাট পালোহি মানে ইয়াতে চবেই ক'লে ফটো মাৰি লওঁ কিবা কিবি বুলি তো ফটো মাৰিবলৈ বুলি চবেই নামিলে এইফালে আমাৰ বাছ বৰষুণ দিছে বেছি টাইম নাথাকৰ উঠিলোঁ তই ফটোটো উঠি ল'লোঁ আৰু যাওঁ তো এইফালে এতিয়া আমি পালোহি আহি দিহিং পাটকাই ৰেইন ফৰেষ্ট আমি সোমাই গ'লোঁ বেছি সোমাই যাব নোৱাৰিলোঁ কাৰণ বতৰটো ইমান ভাল নাছিল ৰাস্তাৰ কাষৰতে সেউজীয়াবোৰ বহুত ধুনীয়া লাগিছে মই আৰু ঘূৰি ফুৰিছোঁ পুৰা এতিয়া আমি নামফাকে মানে এটা বুদ্ধিষ্ট টেম্পলত আছোঁ কিন্তু মোকো দিবা দেই মোৰ চেনেলত আজি কিন্তু ভিতৰত নোসোমাওঁ মানে আজি সোমাব নোৱাৰোঁ আৰু আমি এতিয়া নৈ কিনাৰলৈ যাওঁ তাত গৈ ফটো ভিডিঅ' লওঁগৈ আৰু আপোনালোকে আমাক মৰম দিব দুই তিনিটা হয় নে এতিয়া আপোনালোকে চাই থাকক আমি গৈ আছোঁ নদীখনৰ ওচৰত আন্ধাৰ হৈছে আমি এতিয়া নদীখনৰ ওচৰত গৈ আছোঁ এইফালে বহুত ধুনীয়া হয় ভিউটো এইফালে আজি বতৰটো ইমানো ভাল নহয় ইমান সেইকাৰণে অকণমান এইফালে ভিডিঅ' বনাই আছোঁ কৰি আহি দিব আপোনালোকে চাই থাকক আৰু ইনষ্টাগ্ৰামত আপলোড কৰিম আপোনালোকে চাব গাইজ বৰষুণ দি দিলে এইফালে বৰষুণত গৈ আছোঁ পূৰা হাৱা খাই আৰু এইফালে চব ফুলে চবৰে ভাগৰ লাগিছে একদম বহুত চিখা এইফালে চিখা মানে একদম গা অৱস্থা বেয়া নাই ভাত চাত খোৱা নাই তাই মানে একদম কি ক'ব আৰু মূৰত ৰুমাল চুমাল মাৰি ল'লে তো এতিয়া আমি বেৰণাহাটলৈ যাওঁ আপোনালোকে চাই থাকক এইফালে গৈ আছে আৰু বাছখন এইফালে পূৰা বতাহ মাৰিছে বৰষুণ দিছে হাৱা খাই খাই গৈ আছে এইফালে আমি প্ৰেৰণাহঁতৰ ঘৰত গৈ সোমালোঁ 2 hours later. যাবলৈ ওলালোঁ এইফালে ফটো তুলি লৈছে এতিয়া যামগৈ আৰু এতিয়া এইফালে বাছত উঠি লওঁ বাছত উঠি আৰু এবাৰ যাওঁগৈ ঠিক আছে বাছত উঠি যাওঁগৈ আৰু সেইটো মোৰ চিট বহি গৈ থাকোঁ আৰু খাই লওঁ মোক দাম দামী দিছে খাবলৈ গৈ থাকোঁ আৰু